এজাক জোনাকীৰ জিলমিল নাটকখনত বহিৰ্মুখী ক্ৰিয়াশীলতাতকৈ অন্তৰ্মুখী ক্ৰিয়াশীলতা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখক। শ্ৰেষ্ঠ নাটকত বহিৰ্মুখী ক্ৰিয়াশীলতাতকৈ অন্তৰ্মুখী ক্ৰিয়াশীলতাইহে অধিক প্ৰাধান্য পায়। বৰ্তমান কালৰ সাংকেতিক নাটক আৰু সমস্যা প্ৰধান নাটকসমূহ অন্তৰ্লীন ক্ৰিয়াশীলতাৰ ওপৰতেই প্ৰতিষ্ঠিত। সিবিলাকত চৰিত্ৰৰ জটিলতা আৰু সংলাপৰ বলিষ্ঠ ৰূপে দৰ্শকৰ মনত অন্তঃলীলা ফলগুৰ নিচিনাকৈ অন্তৰ্লীন ক্ৰিয়াশীলতা বা ভাৱনা তীব্ৰ আলোড়ন আদি সৃষ্টি কৰে। ভৱেন্দ্ৰনাথ শইকীয়া বৰ্তমান কালৰ নাট্যকাৰ, সেয়ে তেওঁৰ নাটকতো এই ভাৱৰ পৰিপ্ৰকাশ ঘটা দেখা যায়। শৈলেন ভৰালীৰ ভাষাৰে নাটকখনত মূলতঃ হিংসা সন্ত্ৰাস আদিৰ বিপক্ষে প্ৰেম মমতা আদিকে ধৰি মানুহৰ হৃদয়ৰ স্বাভাৱিক অনুভূতিবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। পুনা মহন্তই মন্তব্য কৰিছে, এইখন নাটকত বিজুলীৰ চিকমিক পোহৰত বয়সস্থ সন্ত্ৰাসবাদী মনোহৰে ভালেমান বছৰৰ পূৰ্বে এৰি থৈ যোৱা বিজুলীৰ বয়সৰে তেওঁৰ নিজৰ জীয়েকক এবাৰ হ'লেও চাবলৈ উদ্বাউল হোৱা যুৱক মৃণালে যুৱতী বিজুলীৰ মৰম আৰু সৌন্দৰ্যত অভিভূত হৈ সন্ত্ৰাসবাদ এৰি দিবলৈও আগ্ৰহ প্ৰকাশ কৰা সিহঁতৰ নেতা ভাস্কৰেও এৰি অহা পত্নী পুত্ৰৰ কথা সুঁৱৰি খন্তেকৰ বাবে হ'লেও মনৰ দুৰ্বলতা প্ৰকট কৰা কথাবোৰে নাটকৰ সংঘাত আৰু ক্ৰিয়াশীলতা বহিৰ্মুখী আৰু অন্তৰ্মুখী দুয়োটাই বৃদ্ধিত সহায় কৰিছে। চৰিত্ৰৰ লগত বিভিন্ন সংঘাতেৰে নাটকৰ ক্ৰিয়াশীলতা বৃদ্ধি কৰা হয়। ঠিক সেইদৰে নাটকৰ কাহিনীৰ গাঁথনিত উৎকণ্ঠা আৰু বিস্ময় এই দুটা কৌশল ব্যৱহাৰ কৰি ক্ৰিয়াশীলতাক তৰংগায়িত ৰূপময় কৰি তোলা হয়। চন্দ্ৰকান্ত অভিধান মতে উৎকণ্ঠাৰ অৰ্থ হৈছে অস্থিৰতা, উগুল থুগুল, উলট পালট চিন্তা ভাৱনা আৰু বিস্ময়ৰ আশ্চৰ্যবোধ তধা লগা অৱস্থা। ভৱেন্দ্ৰনাথ শইকীয়াই সম্পূৰ্ণ আভিধানিক অৰ্থতে এই শব্দ দুটাৰ সুষম প্ৰয়োগ কৰি এই নাটকখনত দৰ্শক পাঠকৰ মনোদৃষ্টি আকৰ্ষিত কৰি ৰাখিছে। উৎকণ্ঠা আৰু বিস্ময়ৰ এই দ্বৈত লীলাবোৰেই নাট্য কাহিনীৰ গতিবেগ আৰু আৱেগ বৃদ্ধি কৰে। এজাক জোনাকীৰ জিলমিল নাটকখনৰ পৰা এটা উদাহৰণ দাঙি ধৰা হ'ল। নাটকখনৰ শেষৰ দৃশ্যত বিজুলীক লগ কৰিবলৈ মনোহৰৰ জীয়েক তাইৰ পুলিচ মোমায়েকৰ সৈতে আহি কলেজখনত উপস্থিত হৈছেহি বুলি চকীদাৰে ভাস্কৰহঁত সোমাই থকা কোঠাটোত খবৰ দিয়েহি। কথাটো শুনি ভাস্কৰে কেইটামান টকাৰ আশাত চকীদাৰে পুলিচৰ হাতত ভাস্কৰহঁতক ধৰাই দিবলৈ এনে কাম কৰিছে বুলি কৈ ৰিভলভাৰেৰে চকীদাৰক গুলীয়াবলৈ উদ্যত হয়। এনে পৰিস্থিতিয়ে দৰ্শক পাঠকৰ মনত উৎকণ্ঠাৰ সৃষ্টি কৰিব। তাৰ পাছত কি হ'ব? ভাস্কৰে গুলীয়াই দিব নেকি? পুলিচে ভাস্কৰহঁতক ধৰিব নেকি? এখন যুদ্ধ হ'ব নেকি? ইত্যাদি বিভিন্ন উৎকণ্ঠাৰে সকলোৰে মন ভাৰাক্ৰান্ত হ'ব। কিন্তু পৰৱৰ্তী সময়ত ভাস্কৰে চকীদাৰে তেনে কাম কৰা নাই বুলি কোৱা কথাখিনি বিশ্বাস কৰিলে আৰু মনোহৰে জীয়েকক লগ ধৰাৰ আশা ত্যাগ কৰি তাৰ পৰা আঁতৰি যায়। এনেদৰে বিভিন্ন পৰিস্থিতিত উৎকণ্ঠা বিস্ময় সৃষ্টি কৰি নাটকখনৰ ক্ৰিয়াশীলতা অক্ষুণ্ণ ৰাখিছে।